ৰ'দো দিয়ে বৰষুণো দিয়ে। কানা শিয়ালৰ বিয়া পাতে কেৰকুটাই তামোল কাটে মোকো খান দিয়া পিছত নাচনি। হে গাইছ ৱেলকাম বেক টু মাই চেনেল। আৰু এতিয়া বাজিছে 4:16। ৰাতিপুৱাই পুৱাই বৰষুণ দি আছিল, এতিয়া অলপমান কমিলে। এতিয়া আমি আহিছোঁ মৰ্ণিং ৱাক কৰিবলৈ, সৰু ডাঙৰ মই তিনিটাই। তো আহক আগলৈ যাওঁ আৰু আপোনালোকক আমাৰ মন্দিৰ চন্দিৰ গোটেইখিনি দেখাই আছোঁ। ভাল লাগে ৰাতিপুৱাই পুৱাই ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে পুৰা। এইবিলাক গছৰ যাওঁতে পানী পৰা আছিলে, এতিয়াও পৰে। এতিয়াও পৰে। আৰু এইডাল গছৰ পৰা গৰম দিনত পানী পৰি থাকে টপ টপকৈ। ভাল লাগে। আগতে আমি তাতে আহিলোঁ ন, আমাৰ বিৰাট ঠাণ্ডা ঠাণ্ডা পানী ইয়াতে বহুত তাতে নামি জিৰো অ' চৰি। পোহৰ ভালদৰে হোৱাই নাই, মানুহ উঠাই নাই কোনো। মানুহৰ বাহিৰৰ লাইট জ্বলি আছে চব। এইটো আমাৰ গাঁৱৰ পুখুৰী, এইটো সভাঘৰ আৰু এইটো মন্দিৰ গাঁৱৰ। লাইট জ্বলি আছে কাৰণ এতিয়ালৈ ভালকৈ পোহৰে হোৱা নাই। এইফালেও পথাৰ আৰু এইফালেও পথাৰ, মাজত ৰাস্তা আৰু আমি লগতে বৰষুণ। মজা কম্বিনেশ্যন। এতিয়া আমি ঘূৰি যাওঁ কাৰণ বৰষুণ বেছি জোৰে আহিব ধৰিছে। সৰু যাব মন নাই কিন্তু। এইখন স্কুল, এইখন ফিল্ড আৰু এইটো মন্দিৰ। ইয়াতে চবতে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। ইয়াতে ড্ৰেইনৰ কাম চলি আছে। ফিল্ডখনত মাটি গোটেই ভৰ্তি হৈ আছে। মাটি দি ফিল্ডখন ওখ কৰিব আৰু মন্দিৰত গেটখন বনাই আছে। গোটেইতে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। বৰষুণ চাওক কিমান বাঢ়িছে আৰু সৰু ইয়াৰ পৰা নোযোৱা হৈছে। এতিয়া ঘৰত যে মই ভালকৈ শুই যাম এবাৰ। কালি ৰাতিটো টোপনি অহা নাই আৰু এতিয়া যাই পিনে শুলে ইমান ধুনীয়া টোপনি আহিব। এতিয়া ঘৰত যাই লওঁ। কেইখন পাতছিলা জাল? কেইটা লাগছি? দুটা। এখন জালত দুটা মাছ লাগিছে ঘূৰি। আমিতো ডাইৰেক্ট ঘৰ আহিম বুলি ভাবিছিলোঁ মৰ্ণিং ৱাকৰ পৰা আহি, কিন্তু খুৰীক তাত জাল লৈ থকা দেখা পাই কিনে তাত গ'লোঁ আৰু দেখিলোঁ যে দুটা মাছ পাইছে মাত্ৰ। আৰু এতিয়া আমি খাই আছোঁ জাম। খুৰী জাম বিচাৰি আনি দিছে। মিঠা না? টেঙা। আমাৰ বৰমাহঁতৰ তাতো আছে জাম, কিন্তু সেইটো সৰু সৰু আপোনালোকক দেখাই আছোঁ ৰ'ব। এইকেইটা সৰু সৰু। তো এতিয়া দি আছে বাহিৰত বৰষুণ। মই ইয়াতে বহি মেগী আৰু চাহ খাই আছোঁ। টাইম হৈছে এতিয়া 9:30 আৰু মায়ে তাত মন্দিৰৰ কাম কৰি আছে। বৰষুণ বতৰত মেগী আৰু চাহ কম্বিনেশ্যন। খাই কেনেকুৱা লাগে ময়ো নকওঁ, আপোনালোকে নিজেই ভাবি চাব। 11:08 হ'ল। ৰাতিপুৱা 6টাতে এটা ভিডিঅ' আপলোড দিছিলোঁ, এইমাত্ৰ আপলোড হৈছিল জাষ্ট। পষ্ট কৰিব যাওঁতে মোৰ দ্বাৰা মই ভুলতে ভিডিঅ'টো ডিলিট কৰি পেলালোঁ। ৰাতিপুৱা যি আমি ফুৰি অহাৰ পিছত ভিডিঅ' আপলোডত লগাইছিলোঁ, এইমাত্ৰ আপলোড হৈছিল। পষ্ট কৰিব যাওঁতে ভিডিঅ'টো ভুলতে দি দিছিল। মোৰ এতিয়া ভিডিঅ' বনাবই মন নাই। তো
কি কাম কৰা এই মাক বা আজি সৰু ফাৰ্ষ্ট টাইম মিক্সি চলাইছে তাকো মেংগ' চেক বনাই আছে কেনেকুৱা হয় খাই চাওঁ বাৰু মেংগ' চেকো খাবি আৰু তই আমো খাবি হা মই আম নাখাওঁ কাৰণেহে চেক খাম দেখাততো টেষ্টি হৈছে খাইবা কেনেকুৱা লাগে দে 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 দি দে দে সোনকালে ৰখাত ধৈৰ্য নাই আৰু টেষ্ট কৰি চাওঁ এবাৰ আমখিনি খাইহে খাম টেঙা আমখিনি মাৰি ল'ব লাগে তই গাখীৰৰ লগত মাৰা নাই কেনেকৈ মাৰা নাযায় হৰিছি আজি আকৌ আমখিনি মাৰে পটকৈ মাতে গৈছে নিজে বনাই কিনে নিজে কৈ আছে সোৱাদ কেনে বঢ়িয়া হৈছে মই হাতে দি আইয়া অসমীয়া মানুহ আমি হাতে দিয়ে খাম চামুচে দি খাম নহয় তুমি নহয় এনেকৈ খাইছে এনেকৈ খাইছে তে অসমীয়া মানুহ হাতে দিয়ে খাম কি নবনাও মই লেখি থাকলে তই সারা ভিডিও না বানাও বইয়া কাম কৰি থাকলে ভিডিও বানাও তই মস্ত তই নিজেতো লিখি থকা নাই বাইহে কৈ দিছে তোক আইও মই নিজে লিখিছে তই কৈ দিও মই না দুখ ইয়া আপাই দুখ পাই যেতিয়া নৰিয়া দুখ পাইছিলো তেতিয়া বাইকে হাতত লিখি দি আছে তাই নিজে লিখা বুলি কয় পাইছিলো তই থাক ৰাইটিং লাজ দিব এলাকা এনেকুৱা মোৰ লাষ্ট খেলা এতিয়া টাইম হৈছে 10:50 আৰু অলপ আগতে সৰুটোৰ ঘৰৰ পৰা আহিলোঁ আজি দিনটোত 3টা ভিডিঅ' আপলোড কৰিছিলোঁ তাৰ ভিতৰত এটাটো ডিলিট কৰি মই নিজৰ ভুলৰ কাৰণে ডিলিট কৰি পেলালোঁ আৰু বাকী দুটা নিজে নিজে কেঞ্চেল হৈ গ'ল নেক্সটৰ কাৰণে তো দিনটোৱে বেয়া আছিল এটা ভিডিঅ' আপলোড নহ'ল আজি তাৰ কাৰণে নিজৰ ওপৰত খঙো উঠি আছিলে ভালদৰে ভিডিঅ' বনোৱা হোৱা নাই আজি তাৰ বাবে চৰি আৰু এতিয়াৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰো যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কৰিব নহ'লে বেয়া লাগিলে কমেণ্ট কৰি জনাব আৰু এটা কথা থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই